সদায়নো বাইকেদি দিয়া সৰু সৰু পাৰ্চেল কিমান ল'ম আজি গাড়ীয়েদি দিয়া ডাঙৰ পাৰ্চেল ল'বলৈ আহিলোঁ ৰাজলক্ষ্মী বিহুৰ প্ৰেক্টিছৰ পৰা আহিছিলহে পাৰ্চেলটো আহি পোৱা দেখি বাহিৰে ল'বলৈ গ'ল আৰু পাৰ্চেলটো কেনেকুৱা লুটিয়াই বগুৰাই ফুৰিছে চাওকচোন দাঙিবও পৰা নাই আপোনালোকক দেখাই আছো দেই ৰ'ব ইয়া ডাঙৰ কেক এটা হ'ব থাকে বিশালকে কেকলে মাথা মাৰি আছে চাওচোন ইয়াৰ ভিতৰত নো কি আছে বস্তু কাটি দিবা আৰু দিয়া হাতখন কিনো আছে আমাৰ আজি আপোনালোকক দেখাই আছো ৰাজলক্ষ্মীয়ে কৈছেচোন কেক আছে ইমান ডাঙৰ বাৰু কেক হ'ব পাৰে নে হয় কাটিবই নাই পৰা কেক বৰ থাকিব পাৰে নি বাৰু ইয়াত এইটো কি আহিলে অ' এইখিনি আকৌ কেনেকুৱা লাগিছে বাৰু এইটো মোৰ কিন্তু বহুত বেছিয়ে ভাল লাগিছে এইটো ৰাজলক্ষ্মীৰ কাপোৰ থবলৈ অনা হৈছে ৰাজলক্ষ্মীয়ে জুখি আছে তাইতকৈ ওখনি চাপৰ